আনৰ লগত নহয়, সদায় নিজৰ লগত যুঁজক। আপুনি সফলতা লাভ কৰিব নোৱাৰিব পাৰে, কিন্তু জীৱনৰ প্ৰতিটো আঘাতে একোটা শিক্ষা দিয়ে আৰু সেই শিক্ষাই আপোনাক সফলতা দিব। কৃত্ৰিম সুখৰ পাছত দৌৰাতকৈ কঠিন উপলব্ধিবোৰৰ পাছত দৌৰক। বহু কথা শিকিবলৈ পাৰিব। জীৱনত সকলো হেৰুৱাৰ পাছতো যদি আপোনাৰ মনত পুনৰ কিবা এটা কৰিবলৈ উদ্যমতা আছে, তেন্তে বুজিব যে আপুনি এতিয়াও একো হেৰুওৱা নাই। কাৰোবাক হৰুৱাটো একেবাৰে সহজ, কিন্তু কাৰোবাৰ বাবে হাৰি যোৱাটো একেবাৰে কঠিন। জীৱনলৈ সমস্যাসমূহ আপোনাক ধ্বংস কৰিবলৈ নাহে, বৰঞ্চ সমস্যাসমূহে আপোনাৰ মাজত নিহিত হৈ থকা শক্তি, বিশ্বাস আৰু প্ৰতিভাক পৰিচয় কৰাই দিবলৈহে আহে। ভাল পাবলৈ গোটেই জীৱনটো কম পৰি যায়, কিন্তু নাজানো মানুহে মানুহক হিংসা কৰিবলৈ সময় ক'ত বিচাৰি পায়। কাৰোবাক যদি চুপ কৰাব লাগে, নিজৰ সফলতাৰে কৰিবা। কাজিয়াটো আজিকালি সকলোৱে কৰিব পাৰে। আটাইতকৈ ভাল দিন আজি, আটাইতকৈ ভাল সময় এতিয়া, আটাইতকৈ পবিত্ৰ বস্তু জ্ঞান, আটাইতকৈ বিশ্বাসী বস্তু নিজৰ হাত দুখন, আটাইতকৈ মূল্যৱান ধন সন্তোষ। ভুল হোৱাটো তোমাৰ প্ৰকৃতি, আদৰি লোৱাটো তোমাৰ সংস্কৃতি, শুদ্ধ কৰি লোৱাটো হ'ল প্ৰগতি। মই সুন্দৰ নহয়, কিন্তু মোৰ হাত দুখন তেওঁলে আগবঢ়াই দিব পাৰোঁ যাক মোৰ সহায়ৰ প্ৰয়োজন, কাৰণ সুন্দৰতাৰ প্ৰয়োজন হৃদয়ত থাকে, চেহেৰাত নহয়। অকলশৰে আগবাঢ়িবলৈ শিকি লওক, কিয়নো আজি যিবোৰ মানুহ আপোনাৰ জীৱনত আছে, কাইলৈ নাথাকিবও পাৰে।